এতিয়া যেহেতু আমি প্ৰকল্প ব্যৱস্থাপনা কি সেই কথা আলোচনা কৰিলোঁ, এবাৰ আমি কিদৰে এই জ্ঞানক প্ৰয়োগ কৰিব পৰা যায় সেই বিষয়ে চাওঁ আহক। আপুনি নিশ্চয় ভাবি আছে মইনো এটা প্ৰকল্প কেনেকৈ আৰম্ভ কৰিম। আহকচোন আমি ষ্ট'ৰসমূহলৈ ঘূৰি চাওঁ। আপুনি জানে যে প্ৰকল্প ব্যৱস্থাপনাৰ প্ৰথম ষ্ট'ৰটোৱে হৈছে সংজ্ঞা দিয়াৰ ষ্ট'ৰটো। আহকচোন আমি এই বিষয়ে আৰু কিছু কথা জানো। সংজ্ঞা দিয়া ষ্ট'ৰৰ প্ৰথম উপ ষ্ট'ৰটো হৈছে সমস্যাৰ চিনাক্তকৰণ। এইখিনিতে আমি নিজকে সুধিব লাগে, মোৰ প্ৰকল্পই কোনটি সমস্যা সমাধান কৰিব। আমাৰ ৰাইজে সন্মুখীন হোৱা সমস্যাৰ চিনাক্ত কৰিবৰ বাবে আমি অঞ্চল একোটাৰ ৰাইজৰ বিভিন্ন সদস্য যেনে যুৱক যুৱতী, বয়সস্থ মানুহ অথবা গাঁৱৰ পঞ্চায়তক সুধিব লাগিব, যাতে তেওঁলোকৰ দৈনন্দিন জীৱনত সন্মুখীন হোৱা বিষয়বোৰ জানিব পাৰি। উদাহৰণস্বৰূপে আপুনি আপোনাৰ গাঁৱত কিছু সা সুবিধাৰ উন্নয়ন সাধিব বিচাৰিছে আৰু ৰাইজৰ সৈতে কথা পতাৰ পাছত আপুনি গম পালে যে গাঁৱত সন্ধিয়াৰ পাছত বিদ্যুতে বেছ অসুবিধা দিয়ে, যাৰ বাবে যুৱকসকল বা ছাত্ৰ ছাত্ৰীসকলৰ সন্ধিয়া পৰত পঢ়া নহয়, যাৰ বাবে তেওঁলোকে বিদ্যালয়ৰ ছুটিৰ পাছত পঢ়া শেষ কৰাৰ সমস্যা হয়। ৰাইজৰ সৈতে কথা পতাৰ পাছত আপুনি সিদ্ধান্ত ল'লে যে আপোনাৰ প্ৰকল্পৰ দ্বাৰা গাঁৱৰ যুৱ প্ৰজন্মৰ সহায় হোৱাকৈ বিদ্যুতৰ সমস্যাটোৰ এক সমাধান আগবঢ়োৱা হ'ব। তাৰ পাছত আপুনি ইণ্টাৰনেটত এই সমস্যাৰ সমাধান সম্পৰ্কে পঢ়া শুনা কৰিব পাৰে। এবাৰ আপুনি সমস্যাটো চিনাক্ত কৰাৰ পাছত আপুনি নিৰ্দিষ্ট ধাৰণাটো নিৰ্বাচন কৰিব লাগিব, যিয়ে আপুনি বাছি লোৱা সমস্যাৰ সমাধানত সহায় কৰিব। ইয়াতে আমি নিজক সোধাৰ দৰকাৰ, এই প্ৰকল্পৰ মূল লক্ষ্য কি? এটা ধাৰণা বা উপায় বাছি উলিয়াবলৈ হ'লে আপুনি আপোনাৰ দলৰ সদস্যসকলৰ সৈতে সম্ভাৱ্য সমাধান সম্পৰ্কে চিন্তা চৰ্চা কৰিব লাগিব আৰু একেধৰণৰ বিষয়ত পূৰ্বতে কাম কৰাৰ ব্যক্তিৰ সহায় বিচাৰিব লাগিব। উদাহৰণস্বৰূপে বিদ্যুতৰ সমস্যাটোৰ ক্ষেত্ৰত আপুনি আপোনাৰ দলৰ সদস্যসকলৰ সৈতে কিছু সমাধান বিচাৰি উলিয়ালে, কিন্তু আপুনি নিশ্চিত নহয় যে ইয়াৰে কোনটোৱে কাম কৰিব। তেনেকুৱাতে আপুনি জানিবলৈ পালে যে আপোনাৰ এজন বন্ধুৱে কাষৰীয়া চহৰ এখনত নিজৰ গাঁৱৰ মানুহৰ একেধৰণৰ সমস্যা এটা সমাধান কৰিবৰ বাবে এটা পৰ্টেবল জেনেৰেটৰ নিৰ্মাণ কৰিছে। কেইটামান উপায় বাছনি কৰি লোৱাৰ পাছত আপুনি সেইকেইটা আপোনাৰ দলৰ বাকীসকলৰ সৈতে আলোচনা কৰি অৱশেষত সেইটো উপায় নিৰ্দিষ্ট কৰিব পাৰে, যিটো ৰূপায়ণ কৰাটো আটাইতকৈ সহজ হ'ব। সংজ্ঞা দিয়া প্ৰক্ৰিয়াৰ একেবাৰে অন্তিম স্তৰটো হ'ল নিম্নোক্ত প্ৰশ্নৰ উত্তৰ দিয়াটো। মই কিদৰে জানিম যে এই প্ৰকল্পটো সফল হৈছে? আপোনাৰ প্ৰকল্পটো সফল হৈছে নে নাই সেয়া বুজিবৰ বাবে পুনতে আপুনি নিজকে প্ৰশ্ন কৰাৰ দৰকাৰ যে যিটো সমস্যা লৈ আপুনি কাম কৰিছিল সেইটো প্ৰকল্পটোৱে সমাধান কৰিব পাৰিছেনে? ইয়াৰ পিছত আপুনি চিনাক্ত কৰিব লাগিব কোনবিলাক তথ্য সংগ্ৰহ কৰিলে আপুনি আপোনাৰ সমাধানটো সফল নে বিফল সেয়া বুজিব পাৰিব। উদাহৰণস্বৰূপে উল্লেখিত বিদ্যুৎ প্ৰকল্পৰ বাবে যদিহে আপুনি পৰ্টেবল জেনেৰেটৰ তৈয়াৰ কৰি যুৱ প্ৰজন্মৰ মাজত পঢ়া শুনাৰ বাবে বিতৰণ কৰিব খুজিছে, তেন্তে আপুনি এটা কথা নিশ্চয় জানিব যে এই কামে বিদ্যুৎ সংযোগ ব্যাহত হোৱাটো সমাধান কৰিব আৰু শিক্ষাৰ্থীসকলক আন্ধাৰতো পঢ়ি থকাত সহায় কৰিব। সেয়া জানিবলৈ আপুনি এই যুৱ প্ৰজন্মৰ পৰা তেওঁলোকে এই পৰ্টেবল জেনেৰেটৰ দিয়াৰ আগত কিমান ঘণ্টাকৈ অধ্যয়ন কৰিব পাৰিছিল আৰু দিয়াৰ পিছত কিমান ঘণ্টা অধ্যয়ন কৰিব পাৰিছে সেই বিষয়ে তথ্য আহৰণ কৰিব লাগিব আৰু লগতে জানিব লাগিব যে এই কামে তেওঁলোকৰ পঢ়া শুনাক সহজ কৰিব পাৰিছে নে নাই। আহকচোন আমি এই সংজ্ঞা দিয়া তৰফটো পুনৰাই একেলগে চাওঁ। এই ষ্ট'ৰটোৰ ভিতৰতে তিনিটা সৰু সৰু ষ্ট'ৰ আছে। 1. সমস্যাৰ চিনাক্তকৰণ, 2. উপায় বা ধাৰণা নিৰ্বাচন আৰু 3. সফলতা কি। যেতিয়া এই তিনিওটা ষ্ট'ৰ আপুনি সম্পূৰ্ণ কৰিব পাৰিব,
তেতিয়াই আপুনি নিজৰ প্ৰকল্পটো কেনেকৈ আৰম্ভ কৰিব লাগে সেয়া বুজি উঠিব। আজি আমি প্ৰকল্পৰ ব্যৱস্থাপনাৰ সংজ্ঞা দিয়া ষ্টৰটোৰ ভিতৰত সকলো ভাগৰ কথা জানিলোঁ। আপুনি যিহেতু জানে যে প্ৰকল্প ব্যৱস্থাপনাত আৰু 3টা ষ্টৰ আছে, গতিকে পৰৱৰ্তী ষ্টৰবোৰৰ বিষয়ে জানিবলৈ আগ্ৰহী হ'লে ইয়াৰ পিছৰ ভিডিঅ'বোৰ চাওক।